নমস্কাৰ বন্ধু বান্ধৱীসকল ডিএমই ফালৰ পৰা যিবিলাক গ্ৰেড 3 টেকনিক্যাল আৰু নন টেকনিক্যাল পোষ্ট মুকলি কৰা হৈছিলে এই পোষ্টখিনিৰ বাবে অনলাইন 5/1/2025 তাৰিখৰ পৰা মুকলি কৰা হ'ব অনলাইন মানে পৰ্টেলটো মুকলি কৰি দিয়া হ'ব আৰু যিসকলৰ শিক্ষাগত অৰ্হতা মিলিছে মানে যাৰ মানে এই গ্ৰেড 3 টেকনিক্যাল আৰু নন টেকনিক্যাল পোষ্টৰ বাবে এপ্লাই কৰিবলৈ শিক্ষাগত অৰ্হতা আছে তেওঁলোকে 5 তাৰিখৰ পৰা নিজৰ মোবাইলৰ পৰা অনলাইন কৰিব পাৰিব আৰু আমি এতিয়া প্ৰথমে আপোনালোকক দেখাইছোঁ ইয়াতে এজ লিমিট আৰু কিমান পোষ্ট আছে সকলোখিনি জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু প্ৰথম আমি গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ কথা ক'বলৈ বিচাৰিছোঁ গ্ৰেড 3 টেকনিক্যাল পোষ্ট আছিলে 2685টা আৰু ইয়াতে পে স্কেল দিছে 14000 পৰা 70000 লৈকে তেওঁলোকে দৰমহা নিয়োগ ৰাখিছে আৰু গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট আছিলে 765টা ইয়াতে তেওঁলোকে 14000 পৰা 70000 তেওঁলোকে দৰমহা নিয়োগ ৰাখিছে আৰু আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজ লিমিটটো হ'ব লাগিব 18 পৰা 40 বছৰ হ'ব লাগিব আৰু আপোনালোকে OBC MOBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব ST SC সকলে 5 বছৰ পাব PWD সকলে 10 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব আৰু যক আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰিব যদিহে বিচাৰিছে তেতিয়া আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰোৱা আপোনালোকে হ'ব লাগিব আপোনালোকৰ নাম ৰেজিষ্টাৰ থাকিব লাগিব আৰু ইয়াতে চক আপোনালোকে 5 তাৰিখে আপোনালোকে ইয়াতে অনলাইন লিংকটো মুকলি কৰিব তেওঁলোকে আৰু তাৰ যোগেদি আপোনালোকে নিজৰ মোবাইলৰ পৰাই অনলাইন কৰিব পাৰিব আৰু যিসকলে নিজৰ মোবাইলৰ পৰা অনলাইন কৰিব নাজানে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু 5 তাৰিখে আপোনালোকক ইয়াৰে গ্ৰেড 3 টেকনিক্যাল আৰু নন টেকনিক্যাল পোষ্টৰ বাবে অনলাইন কিদৰে নিজৰ মোবাইলতে কৰিব এইটো দেখাই দিয়া হ'ব তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু জব ৰিলেটেড এনেকুৱা ভিডিঅ'বিলাক পাবলৈ আৰু নিজৰ মোবাইলৰ পৰা কিদৰে এপ্লাই কৰিব লাগিব যদি আপোনালোকে জানিব বিচাৰিছে তেতিয়া আমাক কমেণ্ট কৰিব আমি 5 তাৰিখে আপোনালোকক এই সকলোখিনি ওপৰত এটা ভিডিঅ' বনাই ডিটেইলছত দেখাই দিম কি নিজৰ মোবাইলৰ পৰা আপোনালোকে কিদৰে এপ্লাই কৰিব পাৰিব আৰু এতিয়া চাওক আপোনালোকে গ্ৰেড 3 টেকনিক্যাল আৰু গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব আমি এবাৰ দেখাই দিবলৈ বিচাৰিছোঁ চাওক গ্ৰেড 3 টেকনিক্যাল নন টেকনিক্যাল পোষ্টৰ কাৰণে আমি দেখাইছোঁ ইয়াতে গ্ৰেড 3 নন টেকনিক্যাল পোষ্টত টোটেল পোষ্ট আছে আপোনালোকৰ ইয়াতে 13টামান পোষ্ট আছে 13টা বিভাগত পোষ্ট তেওঁলোকে মুকলি কৰিছে 765টা তেনেকৈ মানে পোষ্ট মুকলি কৰা আছে ইয়াতে পোষ্টকেইটা আপোনালোকে নিজে একবাৰ চাই ল'ব ইয়াতে যদি ক'বলৈ যাওঁ তেতিয়া মানে এটা হায়াৰ ছেকেণ্ডেৰী পাছৰ কাৰণে ইয়াতে এটাই পোষ্ট আছে লেবৰেটৰী এছিষ্টেণ্ট ইয়াতে নৰ্মেল যদি আপুনি হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ আছিলে তেতিয়া আপোনালোকে এই লেবৰেটৰী এছিষ্টেণ্টটোত এপ্লাই কৰিব পাৰিব বাকী যিখিনি ইয়াতে ড্ৰাইভাৰটোৰ কাৰণে আপোনালোকে LMV লাইচেঞ্চ লাগিব আপোনালোকক তো বাকী যিখিনি পোষ্ট আছে এইখিনি কাৰণে আপোনালোকে এক্সট্ৰাকৈ পঢ়া হ'ব লাগিব দেখিছে আপোনালোকে নৰ্মেল মানে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰি আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰিব নোৱাৰিব এটা পোষ্টতে পাৰিব আপোনালোকে লেবৰেটৰী এছিষ্টেণ্ট যিটো আছে তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি হায়াৰ ছেকেণ্ডেৰী আপোনালোকে ছায়েন্সৰ আছিলে তেতিয়া আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তো এইখিনি হৈছে গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট আৰু গ্ৰেড 3 টেকনিক্যাল পোষ্টখিনি আপোনালোকক এবাৰ দেখাই দিছোঁ ইয়াতে গ্ৰেড 3 নন টেকনিক্যাল পোষ্টখিনি এজ লিমিটৰ কথা ক'বলৈ বিচাৰিছোঁ ইয়াতে আনৰিজাৰ্ভৰ যিখিনি আছে তেওঁলোকে 18 পৰা 40 বছৰ হ'লে এপ্লাই কৰিব পাৰিব OBC MOBC সকলে 18 পৰা 43 বছৰ ST SC সকলে 18 পৰা 45 আৰু PWD সকলে 18 পৰা 50 বছৰ হ'লে এপ্লাই কৰিব পাৰিব তো 5 তাৰিখৰ পৰা ইয়াৰে অনলাইনটো মুকলি কৰি দিব আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ চেনেলতে আপোনালোকে নিজৰ মোবাইলৰ পৰা কিদৰে পইচা খৰচ নোহোৱাকৈ অনলাইন কৰিব পাৰিব এইটো আপোনালোকক দেখাই দিয়া হ'ব এতিয়া আমি গ্ৰেড 3 টেকনিক্যাল পোষ্টখিনিৰ কথা ক'বলৈ বিচাৰিছোঁ গ্ৰেড 3 টেকনিক্যাল পোষ্টখিনি চাওক আপোনালোকে ইয়াতে যথেষ্ট কোৱালিফিকেশ্যন বিচাৰিছে আৰু এখন আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে ইয়াৰ পৰা আপোনালোকে যাৰ এই কোৱালিফিকেশ্যনখিনি আছে তেওঁলোকে এই পোষ্টখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব তো এইখিনি গোটেইখিনি ক'বলৈ গ'লে বহুত দীঘল হ'ব ভিডিঅ'টো তো সেইটো কাৰণে আপোনালোকে মই সৰু কৰি দিছোঁ আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে চাব যাৰ এই কোৱালিফিকেশ্যনবিলাক আছে তেওঁলোকে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব ইয়াতো আগৰ গ্ৰেড 3 নন টেকনিক্যালৰ দৰে এজ লিমিটটো ছেম ইয়াতে দিছে আৰু ইয়াতে কোনো ধৰণৰ অনলাইন ফিজ নাই আপোনালোকে নিজৰ মোবাইলৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াতে এপ্লাই কৰিব পাৰিব আৰু 5 তাৰিখে ইয়াৰে অনলাইন পৰ্টেল মুকলি কৰা হ'ব যিসকলে নিজৰ মোবাইলতে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধু বান্ধৱীসকলকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ